হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? সকলো ভালে আছেনে? নিশ্চয়। আৰু এতিয়া মই আজি ভ্লগটো ৰাতি আৰম্ভ কৰিছোঁ। ৰাতি আৰম্ভ কৰা এইটোৱে কথা, মানে এতিয়া ৰাতি গৈ আছোঁ ঔতলা গৈ আছোঁ। ঔতলা মানে তাত মানে কিবা এনেকুৱা সৰু গান এটা শ্বুটিং হ'ব। তাৰ কিছুমান মানে আপোনালোকক শ্বট দেখাম আৰু কেনেকুৱা কিছুমান শ্বট মিষ্টেক হ'ব মানে কি গান এটা শ্বুটিং হ'ব। গানটো মোৰ এইটো ইউটিউব চেনেলতে আহিব আৰু মই এইটো চেনেলতে দিম, এই থিৰাজ ব্লগছ দৰং। আপোনালোকে মোৰ চেনেল ছাবস্ক্ৰাইব কৰিব যদি এতিয়ালৈ কৰা নাই কোনোবাই, ছাপোৰ্ট কৰিব। মোৰ আৰু এটা চেনেল আছে আপোনালোকে জানেই, থিৰাজ এণ্টাৰটেইনমেণ্ট দৰং। তাত মই বহুত কভাৰ চং এণ্ড ষ্টৰিবিলাক দিওঁ। সেইটো চেনেল আপোনালোকে ছাবস্ক্ৰাইব কৰিব। আৰু আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি ৰাতি বহুত কষ্ট কৰি যাম আৰু ফাইনেলি আহি পেলাই পালোঁ আমি হেৰি কি বুলি কওঁ শ্বুটিঙৰ জেগা পালোঁ। আৰু মানুহবিলাক বহুত এটা হেৰি কৰি আছে। আমি দেখাম ভিডিঅ' আপোনালোকক, চাবি থাকোঁ মোৰ ভিডিঅ'টো। মানে ভিতৰত যাওঁ, ভিতৰত যাই মই শ্বুটিঙৰ ভিডিঅ'বিলাক দেখাম আৰু চাব আহি পালোঁ আৰু ফাইনেলি অলপমান ভিতৰত যাই লওঁ। ঠিক আছে। এয়া এতিয়া মানে ভিডিঅ' শ্বুটিং কৰিব ৰখি আছোঁ, কিন্তু মানে কি হ'ব হেৰি বহুত লাইনৰ কিবা অসুবিধা কিবা বহুত অসুবিধা হৈছে। এইটো মানে হেৰি কৰিব পৰা নাই। হ'ব আৰু অলপ টাইম পিছত পূৰা শ্বুটিং আৰম্ভ হৈ যাব আৰু পূৰা এনেকুৱা হৈ যাব আৰু শ্বুটিং হৈ আছে বৰ্তমান। এটা গানৰ শ্বুটিং হ'ল আৰু এটা গানৰ শ্বুটিং পূৰা আৰু এটা গান আছে পূৰা শ্বুটিং হ'ব। দেখাম মই শ্বুটিঙৰ ভিডিঅ'বিলাক চাবি আৰু এইটো নয়নদা আছে পূৰা মই শ্বুটিং ভিডিঅ' আজি গানটোৰ বিষয়ে বাৰু মই ক'ম, দাদাক সুধিম, দাদাক বঢ়িয়া ক'ম মই গানটোৰ বিষয়ে। আমি আজি এই গান দুটা গালো, গান দুটা আমাৰ কি দৰঙীয়া ধৈৰ্য আমাৰ মোৰ প্ৰথম গীতটো হৈছে ঢেঁকী কাটাৰে। এইটো হ'ল আমাৰ অসমীয়া সমাজৰ এটা অতি আপুৰুগীয়া সম্পদ। আজি কালক্ৰমত এই ঢেঁকী নাইকিয়া হৈছে। বৰ্তমান নতুন চামে ঢেঁকীৰ বিষয়ে নাজানেই, গতিকে ই একদম অতি পুৰণি হৈ গৈছে, অতি ঐতিহ্য হৈ গৈছে। সেয়ে এই ঢেঁকীৰ বিষয়ে সোঁৱৰাই দিবৰ কাৰণে এই গীতটি ৰচনা কৰা হৈছে। আৰু এই গীতটিৰ জৰিয়তে এটা অসমীয়া সমাজত যে ঢেঁকী এটা সময়ত অসমীয়াৰ ঘৰে ঘৰে যে ৰজনজনাই আছিল, ঢেঁকী নহ'লে নহয়, গতিকে ঢেঁকীৰ সেই সংস্কৃতিটো আকৌ যাতে ঘূৰি আহে, তাৰ বাবে আমি এই গীতটি ৰচনা কৰি প্ৰচাৰৰ বাবে ব্যৱস্থা কৰা হৈছে। গীতটি আপুনি নিজে লিখিছে? সেইটো নিজে ৰাখা। আৰু আমি দ্বিতীয় গীতটো হৈছে বৰ্তমান আজি গোটেই বিশ্বৰ দৰবাৰত এটাই বস্তু হৈছে সেই ধন। ধনৰ বাবে মানুহে নিজক নিচিনা হৈছে, মানুহ নিচিনা হৈছে। গতিকে আজি অসম আকাশত এটাই তাৰমানে চৰ্চিত কথা হৈ পৰিছে যে টিভিয়ে ৰেডিঅ'য়ে বা বাতৰি কাকতে এটাই আছে, কোন ক'ত তাৰমানে ধনৰ বাবে নিজে তাৰমানে হেৰি লৈ যাবলগীয়া আছে, থানা লৈ যাবলগীয়া আছে, পুলিচে এৰেষ্ট কৰিবলগীয়া আছে, ডেইলি সেইটোৱে বাতৰি। গতিকে ধনৰ বাবে মানুহ যে নিজক নিচিনা হৈ গৈছে। সেইবাবে তাৰমানে ধন যে লাগে, মানুহক লাগে, কিন্তু অতিপাত ধন হ'লে যে মানুহক নিচিনা হয়, লোভ বাঢ়ি যায়। সেইটোৱে প্ৰভাৱ মানুহৰ মাজত যাতে অকণমান দিব পাৰি যে ধন কি বস্তু, ধনে কি কৰিব পাৰি, সেইটোকে এটা তাৰমানে চিন্তা কৰি এই গীতটি ৰচনা কৰা হৈছিল নিজে, আৰু তাকে প্ৰচাৰ কৰা হৈছে। ঠিক আছে বাৰু। আৰু আজি আমাৰ ফাইনেলি শ্বুটিং শেষ মানে গান এটা শ্বুটিং হ'ল আৰু এতিয়া ঘৰত যাম। তাৰপিছত আৰু আমাৰ কি দৰং জিলাৰে ঔতলা অঞ্চলৰ এজন বাঁহী বাদক আমাৰ ৰবীন্দ্ৰ দা, আৰু ৰবীন্দ্ৰ দাক লগ পালোঁ আজি, হঠাৎ লগ পালোঁ, এটা শ্বুটিঙত আহি লগ পালোঁ। আহকচোন ফ্ৰেণ্ড, আমি সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ গীত এটি ৰবীন্দ্ৰ দাৰ বাঁহী সুৰেৰে শুনো আহক। ৰবীন্দ্ৰ দা
ভাল লাগিছিল। আৰু ফ্ৰেণ্ডছ আমাৰ আজি শ্বুটিং শেষ আৰু আজি ভ্লগটো এইখিনি আছিল। যদি ভ্লগটো ভাল লাগে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব আৰু এইটো মোৰ চেনেল নতুন চেনেল ছাবস্ক্ৰাইব কৰিব। আপোনালোকে জানে মোৰ আৰু এটা চেনেল আছে থিয়েটাৰ এণ্টাৰটেইনমেণ্ট দৰং, সেই চেনেলত বহুত মানে ষ্টৰি এণ্ড কভাৰ ভিডিঅ'বিলাক দি থাকোঁ, আপোনালোকে চাব আৰু সেইটো চেনেল ছাবস্ক্ৰাইব কৰিব। আজিলৈ এইখিনিয়ে, ধন্যবাদ।